হাই হেল্ল' নমস্কাৰ, মই ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ আৰু গৈ আছোঁ আজি গুৱাহাটী। তো যাই আছোঁ দিয়ক, যাম অলপ যাই বাহিৰো এনেকে কৰি যাওঁ নাই। তো বাইদেউ মই উঠি ল'লক, এতিয়া আমি যাত্ৰা আৰম্ভ কৰিছোঁ। গুৱাহাটীত আছে এটা প্ৰগ্ৰেম এটা, গুৱাহাটীত আমি ডাউন টাউন ইউনিভাৰ্চিটি যাই আছোঁ বৰ্তমান। ডাউন টাউন ইউনিভাৰ্চিটিত কিবা এটা প্ৰগ্ৰেম আছে, তো তাকে গ'লে গম পাবি দিয়ক। আৰু বেটটো পাতটো পাই বা থাম্বনেইলখন চাই গম পাইছে ক'ত যাম কি কথা। বলক চলো চলতে। তো অলপ দূৰ আহি তাৰমানে কিবা এটা খাম এতিয়া, তো কিবা এটা খাম এতিয়া ৰেষ্টুৰেণ্টত সোমালোঁ, সোমাই এতিয়া কিবা খাম। তো বাইদেউ বহি গৈছে খালোঁ। অঁ, আমি কফি খালোঁ, দাদাই আছে। অঁ, এতিয়া কফি চফি খাই ডাইৰেক্ট তালৈ যাম। তো যাই আছোঁ দিয়ক, চাই থাকক। আমি তাৰমানে এনেকে গেলি যাবা আহোঁ লগত যাই এফালে নচল ইমান প্ৰগ্ৰেম আছে। তো ফাইনেলি আমি আহি পালোঁ। তো ফাইনেলি আমি আহি পালোঁ। তো আৰু ওপৰৰ ফালে যাই আছোঁ আৰু গতিকে ক'ত আছে। তো বাইদেউ মই আহিছে, তো আমি এতিয়া ওপৰৰ ফালে যাই আছোঁ দিয়ক। আৰু ওপৰত প্ৰগ্ৰেম আছে, আমাৰ প্ৰগ্ৰেম কৰিব যাই আছোঁ। তো ফাইনেলি আহি পালোঁ আছাম ডাউন টাউন ইউনিভাৰ্চিটি। ৰ'ব হঠাতে কি দেখিলোঁ দেখছি না, এনেকৈ বান্দৰটো তাৰমানে চাৰ্কাছ দেখি আছে চাওঁচোন। কৰি তাৰমানে ৰছী পাতি যাই আছে তাৰমানে। বাপৰে বাপৰে বাপ। ইয়াৰ পৰা তো প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰাৰ আগতে আমাক মানে খাব দিলে, তাৰমানে আমি বহুত দূৰৰ পৰা গ'লোঁ। তো অলপ মানে দূৰ পোৱা আমি একো খোৱা নাছিলোঁ, সেইবাবে আমাক যায়ে আমাক খাব দিলে। আৰু তাৰপিছত আমি আমাৰ প্ৰগ্ৰেমো ষ্টাৰ্ট কৰিম আৰু খাই লৈ উঠাৰ পিছত। এতিয়া আমি খাম। তো বাইদেউ মই বহি গৈছে ইয়াতে। এতিয়া আমি ডিচিশ্যন লৈ ল'লোঁ, ধুনীয়াকৈ খানাটো খাই উঠিলোঁ। আৰু এতিয়া আমি আমাৰ ফুল চুলবিলাক ইয়াত থৈ দিছোঁ দিয়ক, তাৰপিছতে আৰম্ভ কৰিম অলপ পিছতে। ফটোটো উঠি ল'লোঁ মানে বাইদেউ, আমি ফটোটো উঠি ল'লোঁ। কি কয়, আমি এতিয়া নাচিম, অলপ পিছত নাচিম। খালোঁ অঁ, খোৱা চোৱা লৈ আমাৰ খতম। এতিয়া আমি নাচিম, আমাৰ পাৰফৰ্ম হ'ব অলপ পিছতে। আমি আহিছিলোঁ ইয়াতে দিয়ক, আছাম ডাউন টাউন ইউনিভাৰ্চিটি। এনেকৈ ফটোটো উঠি ল'লোঁ দিয়ক। ড্ৰেছ এনেকৈ ধুনীয়াকৈ কৰি ল'লোঁ, আৰু ড্ৰেছ চেছ কৰা হ'ল। তো ড্ৰেছ পিন্ধি আছে।
ড্ৰেছ চেছ কৰিছে একদম আৰু অলপ পিছতে আমাৰ তাতে এইখন মঞ্চতে আমাৰ হ'ব ড্ৰেছ কৰা হ'ল ড্ৰেছ চেছ কৰা হ'ল অসমৰ পৰম্পৰাগত দেৱদাসী নৃত্যৰ প্ৰচাৰৰ ক্ষেত্ৰত আসাম ডাউনটাউন ইউনিভাৰ্চিটি যি পদক্ষেপ লৈছে এই পদক্ষেপত আমি দেৱদাসী শিল্পী সমাজৰ তৰফৰ পৰা অতি সন্তুষ্ট হৈছোঁ আৰু ইউনিভাৰ্চিটি কৰ্তৃপক্ষক আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ Mozart, ring light. তো এতিয়া ডাইৰেক্ট আমি ষ্টেজত উঠিম ডাইৰেক্ট এতিয়া ষ্টেজত যে আপোনালোকে দেখা পাব আমাক অলপ ডাইৰেক্ট ষ্টেজত ধুনীয়াকৈ খোল চোল লৈ লৈছোঁ এতিয়া বজাব লাগে আৰু চাব এই অনুষ্ঠানটো অৰ্গেনাইজ কৰিছে ফেকাল্টি অফ হিউমেনিটিজ এণ্ড ছ'চিয়েল চায়েন্সেছ আসাম আহ্বান জনাইছোঁ আদৰণি ভাষা আমাৰ বুৰঞ্জীত কি ধৰণে এই নাট dignitaries of Assam Downtown University, especially Dr. Ma'am, Purva Ma'am, and Peru, because they have been working hard for the revival and restoration of this Baptist dance form. তো আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ পৰা আমাক যিখিনি মৰম দিয়ে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ইমানখিনি মৰম পালোঁ ভাল লাগিলে বিজ্ঞাপনে আনিব নোৱাৰো বুলি কোৱা নাই কিন্তু বিজ্ঞানে আনিব নোৱাৰো বুলি কৈ আছে উপেন্দ্ৰৰ লগত কথা পাতিলো তেখেত আচলতে এগৰাকী শিল্পী ভৱিষ্যতে আমি তেখেতৰ ফালৰ পৰাও যাতে আমি অনুষ্ঠান শুনিবলৈ পাওঁ আশা কৰিছোঁ ধন্যবাদ বাইদেউ আজি এই বেনাৰৰ আগত বেনাৰৰ সন্মুখলৈ আহে তো শেষত ছাৰ মেমহঁতৰ লগত ফটো উঠিলোঁ আৰু ষ্টুডেণ্টখিনিও আছিল গোটেইখিনি একেলগে আজিলৈ বিদায় ল'লোঁ ইয়াত আমি প্ৰগ্ৰেমটো এতিয়া শেষ কৰিলোঁ নেকি বাইদেউ শেষ আমাৰ প্ৰগ্ৰেম তো প্ৰগ্ৰেমটো শেষ চেক কৰি একদম ধুনীয়াকৈ এতিয়া চাহ খাম আমি গোটেইকেইটাই আৰু ধুনীয়াকৈ বহি ল'লোঁ এনেকৈ আৰু এনেকৈ চাহখিনি খাম আৰু এতিয়া ধুনীয়াকৈ দি দিছে দিয়ক ধুনীয়াকৈ খাদ্য ফুল ফেচিলিটিত খানা খালোঁ দিয়ক খানা খাই দিয়ে এতিয়া ঘৰমা হ'ম তো আসাম ডাউনটাউন ইউনিভাৰ্চিটি আহিছিলোঁ তাত ইমানখিনি মৰম পালোঁ তাৰ কাৰণে বহুত বহুত ধন্যবাদ আসাম ডাউনটাউন ইউনিভাৰ্চিটিক আৰু এতিয়া যাই আছোঁ এতিয়া আৰু ঘৰলৈ যাব ওলাইছোঁ তো বহুতখিনি ভাল লাগিল ইয়ালৈ আহি তো এতিয়া যাই আছোঁ দিয়ক অলপ চলতে হে ঘৰ মে চলতে হে
তো ভাল লাগিল যিমানখিনি মৰম পালোঁ দিয়ক। তো অহাৰ সময়ত তাৰমানে অলপ কেম্পাছটো চালোঁ। তো কেম্পাছটো ইমানেই ধুনীয়া লাগিছে তো বহুত ভাল লাগি গ'ল। তো কেম্পাছটো অলপ চাইডে ঘৰমুৱা হ'লোঁ দিয়ক, বাই বাই। তো আমি যাব ওলালোঁ এতিয়া, তো প্ৰগ্ৰেমটো কৰিলোঁ। তো আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ প্ৰগ্ৰেমটো আছিল, ধুনীয়াকৈ প্ৰগ্ৰেমটো কৰিলোঁ। তো বাইদেউ কৈছে আছে খিনি ধন্যবাদ। এতিয়া আমি বিদায় লওঁ। তো যি নহওক আমি প্ৰগ্ৰেমটো কৰিলোঁ ফূৰ্তি তামচাৰ মাজেদি আৰু ধুনীয়াকৈ কৰি আহিলোঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল। তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব গাইছ। জয় অসম।